Hello friends, মই ৰঞ্জন বিকাশে মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা স্পেচিয়েল খানা আছে। খানাটো কিহৰ ওপৰত মই কৈছোঁ আপোনালোকক, তাৰ আগতে কি কি আয়োজন হৈছে আপোনালোকে চাই লওক। এইটো হৈ গ'ল হাঁহৰ মাংস। এয়া হাঁহৰ মাংস দেখিলে, আৰু এতিয়া বজাৰতে যাম, বজাৰৰ পৰা আনিম মাছ। কিন্তু মই এতিয়াই নকওঁ আপোনালোকক, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। মই কৈ আছোঁ আপোনালোকক আজি খানাটো কিহৰ। মই বজাৰৰ পৰা আহি লওঁগৈ, ভাতটো খাই লওঁ, ভাতটো খাই পেলাই বজাৰত যাওঁ, বজাৰত গৈ পেলাই বজাৰ কৰি আনো, মানে ৰেচন পাতি আনিবলৈ আছে, লগতে মাছ অকণমানো আনিব লাগিব। তাৰপিছত কৈছোঁ আপোনালোকক আজি খানাটো কিহৰ। ভাতটো খাই লৈছোঁ, ৰাতিপুৱাৰ পৰা ভাতেই খোৱা নাই। যাওঁ বজাৰলৈ, বাইক এখন লৈ যাওঁ। বহুত দিনৰ মূৰত পালচাৰখন চলাইছোঁ, বৰ সজা যেনহে লাগিছে পালচাৰখন চলাই। নিজৰ বাইকখন নহ'লে বৰ বেলেগ অশান্তি যেন লাগে চলাবলৈ। আপোনালোকৰ লাগে নাই বাৰু? কিন্তু অলপ অশান্তি যেন লাগিছেই। বজাৰৰ পৰা আহি পাই গ'লোঁ। এতিয়া কি আনিলোঁ? আলু, দাইল, পিঁয়াজ, চব্জি আনিলোঁ, আৰু লগত এটা হাফ পেণ্ট আনিছোঁ। এইটো হৈ গ'ল হাফ পেণ্ট। নেদেখাওঁ পেকেটটো খুলি, সস্তীয়া। এয়া আমাৰ বাইদেৱে কি কাটিছে? ভণ্টিয়ে কাটিব পাৰিছ নাই? এয়া আমাৰ কাক বা মাতিছে। এইয়া হৈ গ'ল আজি নতুন চৌকাত প্ৰথম জুই। আৰু আপোনালোকক কৈ দিছোঁ, একচুৱেলি কথাটো হ'ল এনেকুৱা, এবাৰ আজি পাকঘৰত প্ৰথম জুই লগাইছোঁ, সেইটো কাৰণে প্ৰথম খানা এটা হৈছে। বৰ ডাঙৰকৈ নহয়, থুলমূলীয়াকৈ, বৰ ডাঙৰকৈ নহয়, সৰুকৈ। পাকঘৰটো লোৱাৰ কাৰণে বোলো ভাত এসাঁজ খাওঁ। পাকঘৰটো নতুন নহয় একচুৱেলি, পুৰণা পাকঘৰে, নতুনকৈ অকণমান বনালোঁ সেইটো কাৰণে। আৰু কাইলৈ পৰহিলৈ পৰা ভাদ সোমালে, ভাদত আপোনাৰ ল'ব নাপায় বুলি কয়, সেইকাৰণে আজি শাওনৰ লাষ্টতে লৈ থওঁ, কাইলৈ আকৌ দুমাহী, সেইকাৰণে ভাবিলোঁ আজি লৈ থওঁ। পাকঘৰটো লৈ থওঁ বুলি নহয়, আগৰ এনেই পুৰণাই আছিলে, পুৰণা যদিও অকণমান ধুনীয়াকৈ বনাই মেলি আজি প্ৰথম জুইকুৰাত যেতিয়া দিছোঁ, সেইটো কাৰণে ধুনীয়াকৈ বোলো খানা এটাকে খাওঁ। কৈছিলোঁ আৰু আপোনাৰ আমি কাম কৰা যি দুজনে মিস্ত্ৰীয়ে বনাইছিলে, সেই দুজনক মাতিছোঁ। আমাৰ ঘৰৰ মানুহকেইজন এয়াই আৰু। খালি খানাটো কি আছে আপোনালোকক পিছত কৈ আছোঁ। পিছত মানে কি আছে দেখাই আছোঁ, আৰু পিছত কি আছে খানাটোত চাই থাকক ভিডিঅ'টো। আমাৰ বছে পচলা কাটি আছে, একদম জলকীয়া ভাজিৰ কাৰণে। এয়া হৈ গ'ল মাংসৰ ভাজি। এইখনত বা কি বনিছে? এয়া জলকীয়া ভাজি। খানাটো চলি গৈছে, আৰু আমি খাম আৰু লাহেকৈ। আৰু দনে খানাটো ভালকৈ খাবি আকৌ দেই। ভকত এয়া ক্ষুদাই, এয়া ভাতটো আমি খাই দিম। কেনেকুৱা পাইছা কৈ দিয়া, কাইদেউ কেনেকুৱা পাইছা? ভাতটো খাই দিলোঁ, এতিয়া তামোল এখন মুহুদি গৈ চুবাই শুই আছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। গুড নাইট চবলোকে। এতিয়া চিনেমা চাম, ভোজ আৰু শ্বেৰশ্বাহ, শুই থাকিম। গুড নাইট।